बड़ा पाव तो केनेकुवा লাগিল हाउ वाज द बड़ा बहुत मजा आया खा के आफ्टर 1 प्लेट ऑफ सूजी का पुचका दिस इज चीज बड़ा पाव 1 प्लेट सूजी पानी पुचका दिस इज खट्टा मीठा सूजी का पुचका गुड मॉर्निंग गाइस वेलकम टू अनदर वीडियो तो आज ही मोर ब्लॉग तो ऑफिसर पर स्टार्ट হৈ আছে পিছত কাম কৰি কৰি এটা বৰ লাগি আছে সেইকাৰণে ভাবিলো এতিয়া ভিডিঅ' বনাই লওঁ সব এক মেগনেট শোপিছত ভৰা ডেস্কটৰ জেগা নাই মোৰ যোন অফিচ ফ্ৰেণ্ডছ আছে মানে কলিগছ ফ্ৰেণ্ডছ ইয়াতে যোনে য'ত গৈছে তাৰ পৰা আনিছে নৈনিতাল কাশ্মীৰ ভূটান সিকিম আন্দামান থাইলেণ্ড পুৰী দাৰ্জিলিং হায়দৰাবাদ দীঘা আমি আজি গৈ আছোঁ চিটি চেণ্টাৰত আৰু মোৰ লগত আছে ৰাজনন্দিনী আৰু দৃশাই খাবলৈ গৈ আছোঁ হট চকলেট আৰু ৱেফল ক'ৰ পৰা খাম আমি हम लोग गौतम से खाएंगे এতিয়া আমি চিটি চেণ্টাৰত আহি পাই গৈছোঁ আৰু খ্ৰীষ্টমাছ ডেক'ৰেশ্যন ইয়াত চিটি চেণ্টাৰ 1 ধুনীয়া খ্ৰীষ্টমাছ ডেক'ৰেশ্যন আৰু এতিয়া আমি যাম অপজিট ছাইডত গৌতমছত তাত গৈ খাম আমি হট চকলেট ফাৰ্ষ্ট আমাৰ খাম আমি হ'ল হট চকলেট তাৰপিছত ফুচকা খাম এইটো হ'ল গৌতমছ য'ত আমি এতিয়া খাম অপজিট অফ চিটি চেণ্টাৰ গৌতমছত এনেকুৱা বাহিৰতো চিটিং এৰেঞ্জমেণ্ট আছে বহুত ধুনীয়া ডেক'ৰেশ্যন কৰা এফালে ৰোল চলো পায় পুৰা এৰিয়াটো এনেকুৱা শ্বৰ্ট লেগ ওপৰেদি মেট্ৰত যায় এইটো হ'ল চিটি চেণ্টাৰ মেট্ৰ' ষ্টেচন এইখিনিত আহিব লাগিব আহি পেলাই অপজিটত গৌতমছ আমাদের প্ল্যান ছিল সাউথে আমি আগে বলছিলাম কি সাউথে চল সাউথে দেয়ার ইজ দিস প্লেস রটিসেরি হাউসের কাছে মানে ক্রিসমাসে খুব সুন্দর লাইটিং হয় দেশপ্রিয় পার্কের ওখানটা খুব সুন্দর লাইটিং হিন্দুস্তান পার্ক না দেশপ্রিয় পার্কের সাইডে ওখান থেকে রটিসেরি হাউসে ঢুকে না ভেরি সো বেসিক্যালি দৃষ্টি মোক কৈ আছে ক'ত যাব পাৰি নেক্সট খাবলৈ আমি অকল খোৱাৰে প্লেন কৰি থাকোঁ আজি ফাৰ্ষ্ট সিহঁতৰ লগত আউটিং কৰিবলৈ মই ওলাইছোঁ এণ্ড মোৰ জেগাটো ভাল লাগিছে সিহঁতে সুধি আছিলে সেইকাৰণে নেক্সট ক'ত লৈ যাব সাউথৰ ফালে এইটো নৰ্থৰ ফালে আহিছোঁ নেক্সট টাইম সাউথত লৈ যাব তপনে কি অৰ্ডাৰ কিয়া হে तीन हॉट चॉकलेट ऑर्डर किया excited let's see hot chocolate সবে ইয়াত ফটো তুলিবলৈ ব্যস্ত nice how is it very tasty this is bonvita powder which one the upper wala powder bonvita কৈ আছোঁ ফুচকা খাবলৈ তো সিহঁতে কৈছে ইয়াত বৰা পাওটো বহুত টেষ্টি হয় এদিনতে কিমান বস্তু খাম নাজানো পিছত ৱেফালো খাম তো এতিয়া ঠিক হৈছে যে এক প্লেট আমি ফুচকা ল'ম আৰু অনলি 1 বৰা পাও ল'ম মিয়া বাই তানিছ এক্সক্লুচিভ ডিভাইন্স বহুত ধুনীয়া ধুনীয়া ৱাচেছ গৌতমছৰ পৰা খাই এতিয়া আমি গৈ আছোঁ ফুচকা খাবলৈ ফুচকাৰ পিছত আমি খাম বৰা পাও আৰু তাৰপিছত খাম ৱেফল আই এম জাষ্ট ফল'য়িং দেম মই নাজানো ক'ত যাব লাগিব কি কৰিব লাগিব তো ইয়াৰ পৰা আমি এতিয়া ফুচকা খাম ইয়াত বৰা পাও টিক্কি পাও ভাজি চব পায় भैया एक प्लेट सूजी पानी पुचका तो ये হ'ল सूजी वाली फुचका दिस इज खट्टा मीठा सूजी का फुचका आफ्टर 1 प्लेट ऑफ सूजी का पुचका दिस इज चीज बड़ा पाव सूजी पुचका और बड़ा पाव दुटाई खाइছোঁ और दुटाई खाবলৈ बहुत बढ़िया হয় पूरा स्ट्रीटটোৱে ইয়াত ফুড জোন হয় এফালে মই ইমান আহা নাই এটো ফার্স্ট টাইম হয় মই এখিনি পৰা আপোনালোকক দেখাই আছোঁ ৰ'ব সব ফুচকা আৰু চাটৱালা ইয়াত পাস্তা চিজ মোমো ফ্রাইড চিকেন আৰু এফালে এন্ট্রেন্স বড়া পাওটো কেনেকুৱা লাগিল হাউ वाज द बड़ा बहुत मजा आया खा के चीज बड़ा पाव
সঁচাকৈ বহুত ভাল আছিলে খাবলৈ এইটো চিটি চেণ্টাৰৰ ভিতৰতো হয় बहुत ज़्यादा नहीं हो जाएगा मीठा नहीं ठीक है वही बेस्ट है करो एक ट्रिपल चॉकलेट সিহঁতে ঠিক কৰিব পৰা নাই যে কি খাব অহা সময়ত ঠিক কৰি আহিছিলে যে একো নাখায় বাট ইয়াত আহি সিহঁতৰ মুড চেঞ্জ হৈ গ'ল বেছি কেলৰি নাখায় চ' দে আৰ থিংকিং নাও খাম নে নাখাওঁ অৰ্ডাৰ দিয়ে দিছে নেইল আৰ্ট कराना है राजनंदिनी कराना है नाखून लंबा लंबा मैं अपने नाखून में करूँगी सिंपल चॉकलेट वेफर ट्राई इट বাই বাই আমি যাচ্ছি এতিয়া আমি মেট্ৰ' দি যাম ৰাজবিহাৰী স্প্লেনেড তাৰপিছত ৰাজবিহাৰী আমি গৈ আছোঁ চিটি চেণ্টাৰৰ পৰা যিটো স্প্লেনেড য়েল্ল' লাইন ন য়েল্ল' লাইন দি পেলাই তাৰপিছত আমি গ্ৰীণ লাইনত যাম যিটো এছপ্লেনেডৰ পৰা কালীঘাট হয় এইটো ফাৰ্ষ্ট টাইম মই গৈ আছোঁ আগত যোৱা নাই এইটো নতুন লাইন কাৰণে ইমান ধুনীয়াকৈ কৰা এণ্টি জাম্প এইটো ছেক্টৰ 5ৰ পৰা আৰম্ভ হৈছে এইটো ছেক্টৰ 5 কৰোণাময়ী চেণ্ট্ৰেল পাৰ্ক আমি এতিয়া আছোঁ চিটি চেণ্টাৰ তাৰপিছত বেংগল কেমিকেল চল্ট লেক ফুলবাগান দেন শিয়ালদা দেন এছপ্লেনেড এইটো যাব হাওৰা ময়দানলৈকে বাট আমি এছপ্লেনেডত নামি যাম তাৰপিছত আমি এছপ্লেনেডৰ পৰা কালীঘাট এতিয়া ইয়াৰ পৰা আকৌ লাইন চেঞ্জ কৰি ওপৰত যাব লাগিব গৈ পেলাই আমি কালীঘাটৰ মেট্ৰ'টো পাম যোনে চল্ট লেক বা হাওৰা যাব এনেকৈ তলত গৈ আছে আৰু আমি কালীঘাট যাম ওপৰত গৈ আছোঁ যোনে বুজি নাপাব ইংলিছ বুজি নাপায় বেংগলী বুজি নাপায় এনেকুৱা ব্লু লাইন লিখা আছে এটা ফুড ট্ৰেইন চাই বুজি পাব কোনফালে যাব লাগিব আমি এতিয়া কালীঘাটত নামিছোঁ আমি তো এদিক দিয়ে বেরোবো আমি তো রাসবিহারি বাই বাই আজিৰ ব্লগটো মই ইয়াতে শেষ কৰি আছোঁ দেখা হ'ব আৰু এটা নেক্সট ব্লগত তেতিয়ালৈকে গুড বাই